Mr. Risharaj Bora. Hello guys, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই ঋষিৰাজ আপোনালোকৰ মাজলৈ উভতি আহিছো। আজি মই গৈ আছো ডিব্ৰুগড়ত কি কৰিলো কলৈ গৈছো আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি টেঙাঘাট পালোহি, ঘাট পাৰ হৈ আহিলো। আমি টেঙাঘাটেদি গৈ আছো বাইকত, দাদাই মই গৈছো। এতিয়া আমি পালোহি লাহোৱাল। লাহোৱালৰ পিছত এতিয়া আমি পাই গলোহি ডিব্ৰুগড় টাউন। আমি এটা কামৰ কাৰণে গৈ আছো, তাৰ পিছতে আমি যাম আমাৰ দাদাহঁতৰ ৰুমলৈ। আমি ৰুম পাই গলোহি। ইয়াতে আজি প্ৰথম আহিছো মই এইটো ৰুমলৈ, আগতে অহা নাছিলো। দাদাই এইবোৰ কাম কৰি আছে। এতিয়া দাদা অলপ ওলাই গৈছে। সৰু ল'ৰা ছোৱালীকেইটাই কাম নাই এইখনকে খেলি আছো। এতিয়া অলপ খেলি আমনি লাগিলে অকমান লেপটপতে মোৰ ভিডিঅ'টো চাইছো। এইটো ভিডিঅ' আপোনালোকে চালে নাই? মই মোহনৰ লগত কথা পাতিছিলো। এই ভিডিঅ'টো যদি নাই চোৱা মোৰ ওপৰত দিয়া আই বটনত ক্লিক কৰি আপোনালোকে চাব পাৰিব, নহ'লে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। এতিয়া আমি ওলাই দিলোঁ আন্ধাৰ পুৰা। আমি ৰুমৰ পৰা ওলাই দিলোঁ। আমি ইয়াতে অলপ খাই লৈছোঁ চাহপানী খোৱাৰ পিছত আমি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বতৰটো ভাল কৰা নাই। এয়া খনিকৰ প্ৰাক থাকি আহিলে। এতিয়া বহুত ৰাতি হোৱাৰ বাবে আমি ইয়াত সোমোৱা নাই। এয়া এইফালে আপোনালোকে দেখিবলৈ পাইছে জগন্নাথ মন্দিৰ, ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। মই ইয়াতো নোসোমাওঁ, আজি বেলেগ এদিন সোমাম, তেতিয়া আপোনালোকক ভিডিঅ' কৰি নিশ্চয় দেখুৱাম। এয়া অলপ ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। অলপ ওচৰলৈ যাম, কিন্তু ভিতৰত নোসোমাওঁ। এয়া ওচৰৰ পৰা জগন্নাথ মন্দিৰ। পুৰা লাইটিং চিষ্টেমটো মজা দিছে খালি। আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ। এইবোৰ চাওক না, লাইটিং চিষ্টেমবোৰ মানে মজা লাগে। দিনত যিমান ভাল লাগে ৰাতি তাতকৈ বেছি ভাল লাগে। এখন ধাবা পুৰা লাইটিং চিষ্টেম কৰি থোৱা আছে। এতিয়া আমি পাই গলোহি অভাৰব্ৰিজ। এতিয়া অভাৰব্ৰিজেদি গৈ আছোঁ। অভাৰব্ৰিজখন বহুত দীঘল আছে, আপোনালোকে চাই থাকক। গোটেইখন সম্পূৰ্ণকৈ মই দেখুৱাম। মোৰ ভিডিঅ'টোত পোহৰতকৈ আন্ধাৰ বেছি আছে আজি এই ভিডিঅ'টোত। দিনত বেছি কৰিব নাপালোঁ, সেইবাবে এতিয়া ৰাতি কৰিছোঁ। ৰাতি কৰি আহি আছোঁ। অভাৰব্ৰিজখনতে অকণমান ৰখিম বুলি ভাবিছিলোঁ, কিন্তু বতৰো বৰ ভাল নহয়, সেইবাবে
সোনকালে ঘৰ কেতিয়া পাওঁ সেইটোহে মেইন চিন্তা হৈ গৈছে। বৰষুণ দিলেতো যাব নোৱাৰিমেই, এতিয়া বহু ৰাতিও হ'ল। এয়া অভাৰব্ৰিজ এদাই। ফাইনেলি আমি এতিয়া ঘাট পাই গ'লোহি, নৈ পাৰ হ'ম। এতিয়া নাৱত উঠিছোঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।